নাই আৰু আমাৰ মাজত আছিলে আমাৰ বহুত পিয়ৰ খুবেই ভাল পায় আৰু খুবেই চিনি পায় সেইজনে অসমখন জগাই দিছিলে যে মই এজন ভিডিঅ' কেৰেক্টাৰ হৈ ভিডিঅ' শ্বুট কৰোঁ কিন্তু আজি আমি এটা কথা ক'বলৈ গৈ আছোঁ চাওক মই এটা কথা কৈছোঁ মানুহক হেল্প কৰক হয় মানুহক হেল্প কৰক কিছুমান এনেকুৱা স্বাৰ্থপৰ মানুহ আছে মানুহক হেল্প কৰিব আৰু হেল্প কৰা চলত ফটো ল'ব ভিডিঅ' ল'ব ছ'চিয়েল মিডিয়াত এৰিব মানুহক হেল্প কৰাটো জৰুৰী হয় কিন্তু এনেকুৱা নহয় যে মানুহক সহায় কৰিম আৰু মানুহক এনেকৈ ফটো তুলি ভিডিঅ' দি কিনে ছ'চিয়েল মিডিয়াত এৰিম এনেকুৱা নহয় মই প্ৰায় ইউটিউবটো অন কৰি দিছোঁ এজন ব্লগাৰ মই চাওক মই আপোনাৰ বেয়াকেও নকওঁ আপোনাক মই উদ্দেশ্যও মানে মই বেয়াকৈ নকওঁ যদি বেয়াকৈ কৈছোঁ মোক মাফ কৰি দিব কাৰণ মই এইটো ক'বলৈকে বাধ্য পৰিছোঁ কোনো মান নিদিলেও মই মাত দিম কাৰণ চাওক এই ফটোখন দেখিছে এই ফটোখনত লিখিছে যে মই কিশোৰ দাসক 10,000 টকা দিছোঁ আৰে চাওক আপুনি ইউটিউবাৰ আপুনি সৰু হয় ডাঙৰ হয় মই তাত ক'ব নাযাওঁ কাৰণ চাওক জুবিন দাও হেল্প কৰিছে জুবিন দাও দিয়া নাই যে মই ইমানটো কৈছে জুবিন দাই এইটোৱে কৈছে যে মই যিমান পাৰোঁ কোচিছ কৰিম যিমান পাৰোঁ মই সহায় কৰিম কিন্তু আৰু আপুনি মানুহক দেখাই দিয়ে আনচাই পইচা দিয়াটো বাদ দিয়ক না তাৰ পইচা যে গুগল পে' কৰে ন তাত মানে স্ক্ৰীনশ্বট মাৰি ইউটিউবত পোষ্ট কৰিছে যে মই কিশোৰ দাসক 10,000 টকা দিছোঁ মানুহক পইচাটো মেইন নহয় একচুৱেলি মানুহৰ মৰণটো আৰু আপুনি পইচা দিব বিচাৰিছে পাৰকে আপুনি পাৰ্চনেলকে দিয়ক এনেকৈ ছ'চিয়েল মিডিয়াত এইবিলাক কাম নকৰিব কাৰণ আপোনাৰ নিচিনা বহুত মানুহ আছে বাৰু সেইজনক কিশোৰ আপুনি বুলি নহয় বহুতে হেল্প কৰিছে আৰু বহুতে দিব পাৰে যে মই আমুকটো টকা দিছোঁ এনেকৈ মই ভিডিঅ' এনেকৈ ইনষ্টাত ফেচবুক টুইটাৰ চবতে মই ইউজ কৰিছোঁ এনেকুৱা ফটো লগাই পিনি আৰু আপোনাক দেখিছোঁ মই কিশোৰ দাসৰ বেমাৰ হোৱাৰ পৰা মই লাইভ চাই আহিছোঁ যেন তাত কৈছে যে আমি যিমান পাৰিছোঁ সহায় কৰিছোঁ জুবিন দাও কৈছে মই যিমান পাৰিছোঁ মই থকালৈকে মই পাৰিছোঁ সহায় কৰিম কিন্তু আমাৰ এইজন মূৰ্খামে কি কৰিলে এনেকৈ ফটো দি কৈছে যে 10,000 টকা দিছোঁ প্লিজ কৈছোঁ মানুহৰ নিচিনা জীয়াই থাকিবলৈ শিকক আপুনি ব্লগাৰ হওক ৰোষ্টিং কৰে আপুনি যি কৰে ইউটিউবত কয় যি কৰে মোৰ তাত কোনো মতলব নাই কিন্তু মই এটাই জানো মানুহক হেল্প কৰাটো বেলেগক দেখুৱাব নালাগে কেতিয়াও মই যে ইমানটো টকা দি কেনে হেল্প কৰিছোঁ কাৰণ আপুনি যিটো দিছে ন পোষ্ট সেইটো পোষ্টটো দেখি মোৰো বেয়া লাগিলে কাৰণ চবেই বহুতে মোৰ কিশোৰ দাসক বহুত ভাল পাওঁ মোৰ সেইজনক চাই মই নিজে ডান্স শিকা হয় মই ডান্স কৰা হয় মই সেইজনক শিকিয়ে মই কৰিছোঁ যেন মই ইনষ্টাগ্ৰাম ৰিল এটা বনাবলৈ হ'লেও সেইজনৰ কথা মনত পেলাই মই ভিডিঅ' বনাওঁ কিন্তু আপোনাৰ নিচিনা মানুহ এজনক পইচা দি হেল্প কৰি পিনে এনেকুৱা ফটো শ্বুট কৰি পিনে ফটো স্ক্ৰীনশ্বট মাৰি এনেকৈ ইউটিউবত নাঢালোঁ প্লিজ কৈছোঁ মানুহ হৈ যাই থাকিবলৈ শিকক যিহেতু কিশোৰ দাস আমাৰ মাজলৈ আকৌ আহিব আৰু আগতো যেনেকৈ ভিডিঅ' নাচি পিনে আমাৰ আনন্দ ভোগী কৰিছিলে এতিয়াও কৰিব সেইটোৱে মোৰ ফালৰ পৰা অনুৰোধ কৰিলোঁ।